পাৰ্মানেণ্ট ৰেজিষ্টাৰে ইয়াত বহুতো দিন আমি চাইছোঁ কি ইনচাৰ্জ হিচাপে ৰেজিষ্টাৰটো দিয়া হৈছিলে আৰু ইনচাৰ্জ IC হিচাপে কিমানজন মানে কেই বছৰ দিব বেছি কাকবা 3 মাহ দিছে কাকবা 6 মাহ দিছে আৰু 3 মাহ 6 মাহ এজন মানুহে ভালকে কাম কৰিব নোৱাৰে আমি বিচাৰিছোঁ যাতে পাৰ্মানেণ্ট ৰেজিষ্টাৰ ইয়াত যাতে দিয়ে আৰু পাৰ্মানেণ্ট ৰেজিষ্টাৰটো যাতে আমাৰ বিটিআৰ অঞ্চলৰ নাইবা অসমৰ যাতে হয় এটো আমি দাবী জনাইছোঁ আৰু ইয়াত ভিতৰৰ মানে গ্ৰেডিং সিস্টেম মাৰ্কশিট সিস্টেম আৰু সিলেবাস সিস্টেমো যাতে ঠিককে কৰে কিয়নো এটো আমি গৌৰৱ কৰিব পাৰাকে হয় এতিয়া আমি গৌৰৱ কৰিব নোৱাৰা এনেকা অৱস্থাত আছো বড়োলেণ্ড ইউনিভাৰ্চিটিক লৈ বড়োলেণ্ড ইউনিভাৰ্চিটি যাতে এটা গৌৰৱৰ বিষয় হয় আৰু গৌৰৱৰ অনুষ্ঠান হয় আৰু নাক এছেছমেন্ট যাতে হয় এটা নাক সিস্টেমটো এটা নেশনেল এছেছমেন্ট সিস্টেম এই সিস্টেমটো ইয়াত নাক এছেছমেন্ট এতিয়ালৈকে হোৱা নাই যাৰ কাৰণে চেণ্টাৰৰ পানকিটা ইয়াত পাবলৈ সক্ষম হোৱা নাই আমি দাবী জনাইছোঁ যাতে এই মানে পলিটি পলমে যাতে নাক এছেছমেন্টটো যাতে কৰে তেতিয়া সকলো ইয়াত যিখিনি গাফিলতি হৈছে সিস্টেম বেয়া হৈছে এটো জল পট ওলাই যাব এটো দাবী জনাইছোঁ বাক্সা জিলাত 10খন এফিলিয়েটেড কলেজত এটো হৈছে তামুলপুৰত আমাৰ হৈছে গড়েশ্বৰত হৈছে আৰু শালবাৰীত হৈছে বিবি কিষাণ কলেজত ইয়াত হৈছে কেচি কলেজত হৈছে সকলো যিখিনি মানে বাক্সাত যিখিনি কলেজ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আন্ডাৰত আছে সকলো কলেজতে এইটো ধৰণা কাৰ্যকৰীটো এটা চলি আছে কাৰ্যসূচী পালন কৰিছে এই ধৰণা কাৰ্যসূচীত আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে ইয়াত জড়িত আছোঁ ইয়াত আমি সহযোগ কৰিছোঁ তেখেতসকলক কিয়নো আমি গম পাইছোঁ এই একমাত্ৰ ইউনিভাৰ্চিটি বুলি ক'ব লাগিব আমাৰ বড়োলেণ্ড অঞ্চলত তেনেকুৱা ইউনিভাৰ্চিটি নাই যি ইউনিভাৰ্চিটিখনক আমি বড়োলেণ্ড ইউনিভাৰ্চিটি বুলি জানো এই বড়োলেণ্ড ইউনিভাৰ্চিটিখনত ভাল তেনেকুৱা সিস্টেম আজি পৰ্যন্ত চলা নাই আৰু ভাল এটা কাৰ্যকলাপ তাত চলা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ আমি ক'ব বিচাৰিছোঁ যে তাত থকা ভাইচ চেঞ্চেলৰ প্ৰফেসৰ লাইছাম লাডু সিং তেখেতে নিজৰ ইচ্ছামতে কাম কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ তেখেতে যেনেকুৱা ডিক্টেটৰশ্বিপ হিচাপে কাম কৰি আছে এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি বিচাৰিছোঁ তেখেতক এই ভাইচ চেঞ্চেলৰ পদৰ পৰা আঁতৰাই যিকোনো এটা ভাল ব্যক্তিক এই ভাইচ চেঞ্চেলৰ হিচাপে নিযুক্তি দিয়াটো আমি বিচাৰিছোঁ কিয়নো এই বড়োলেণ্ড ইউনিভাৰ্চিটিখনৰ পৰাই আমাৰ বিভিন্ন এফিলিয়েটেড কলেজত যিসকল ছাত্ৰ ছাত্ৰীবিলাকে পঢ়া শুনা কৰি আছে শিক্ষাদান কৰি আছে শিক্ষা লৈ আছে তেখেতসকলৰ উচ্চ ভৱিষ্যতৰ কাৰণে আমি সদায় কামনা কৰোঁ আৰু তেখেতসকলক যদি আমি উচ্চ শিক্ষা দিবলৈ হ'লে এই বড়োলেণ্ড ইউনিভাৰ্চিটিখন ভালকৈ চলিব লাগিব তাত ৰেগুলাৰ এটা ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিব লাগিব তাত ভাল কিছু পলিচি আনিব লাগিব আৰু এই পলিচিৰ মাজেদি এই ছাত্ৰ ছাত্ৰীসকলক যেনে হ'লেও ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু ইয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ অন্য ঠাইত এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত যিবিলাক কলেজসমূহ আছে এই কলেজসমূহত পঢ়া ল'ৰা ছোৱালীবিলাকক সঠিক সময়ত ৰিজাল্ট দিব পৰা নাই সঠিক সময়ত গ্ৰেড ছিট প্ৰদান কৰিব পৰা নাই যাৰ কাৰণে আমাৰ এই অঞ্চলত